নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। তো মই আপোনালোকৰ বাবে এটা খুব সুন্দৰ আপডেট লৈ আহিছোঁ মানে অহাকালিৰ বাবে, অহাকালি 31 জানুৱাৰীৰ বাবে এটা খুব সুন্দৰ মানে এটা আপডেট। অহাকালিলৈ নগাঁও জাগিয়েলত এখন খুব সুন্দৰ ধুমগৰলীয়া মহৰ আয়োজন কৰিছে। কালিলৈ মৰিগাঁৱত ক'তো খেল নাই আৰু নগাঁৱতো বেলেগ জেগাত ক'তো খেল নাই, তো এখনেই মহযুঁজ হ'ব কালিলৈ জাগিয়েলত। গতিকে সকলো ৰাইজ আহিব, ধুমগৰলীয়া মহযুঁজ এখন আয়োজন কৰিছে, দমৰাও থাকিব। গতিকে সকলো আহিব, তাত ডাঙৰ ডাঙৰ মহ কেইটামান আহিব বুলি শুনা পাইছোঁ। গতিকে একদম সম্পূৰ্ণ মানে আপোনালোকৰ আপডেটটো দি দিছোঁ এতিয়াই, যাতে কালিলৈ বাবে আপোনালোক প্ৰিপেৰেশ্যন হৈ সোনকালে আহি যাব। খেল 12 বজাৰ পৰা আৰম্ভ হৈ যাব, যিহেতু 4টা বজাত শেষ হৈ যাব। গতিকে আপোনালোক সকলোবোৰ আহিব নগাঁও জাগিয়েলত, এখন খুব ধুনীয়া মহযুঁজ হ'ব। গতিকে সকলো মহযুঁজ প্ৰেমী ৰাইজ আহিব, আৰু যিসকলে মহ যদি কালিলৈ আনিম বুলি ভাবি আছে বা মহযুঁজ যদি হ'লে নিম বুলি ক'ৰবাত ভাবি আছিলে, তেতিয়াহ'লে আহিব। জাগিয়েলত এখন খুব সুন্দৰ মানে মহযুঁজ আয়োজন কৰিছে। সকলো মহৰ গঁৰাল, মহৰ গৃহস্থ আৰু মহযুঁজ প্ৰেমী সকলো আহিব, তাতে লগ হ'ম একেলগে। সুন্দৰ যুঁজখন চাম বুলি আশা ৰাখিছোঁ। তো তাত লগ পাম, একদম সকলোকে লগ পাম, যিহেতু এটা যুঁজ কম আছে। তো এখন মহযুঁজ হ'লে সকলো আহিবলৈ ভাল লাগিব, সকলোকে লগ পাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় যে কাইলৈ মহযুঁজ আছে বুলি। আপোনাৰ নতুন ভিডিঅ' লগ পাম। টিল দেন, বাই বাই।